তো দাদা আপনার ইয়াত বাইক ল'লে একেবাৰে ডাউন পে'মেণ্ট কিমানৰ পৰা ষ্টাৰ্ট হয়? আগতে ধৰি লোৱা BS4 আছিলে। হয় ফ্ৰেণ্ডছ, আজি আহিছোঁ নতুন বাইক ডিলাৰলৈ। বহুত মোৰ প্ৰিয় বন্ধুসকলে কৈ আছিলে যে ইয়ামাহা বাইক ডিলাৰৰ একটা ভিডিঅ' বনাবলৈ। চ' আজি আমি সুধিম যে ইয়ামাহা বাইক ডিলাৰৰ ফাইনেন্সত কিমান টকা ডাউন পে'মেণ্ট কম ডাউন পে'মেণ্ট দিলে পায়, আৰু বাইক একটা ল'বলৈ কি ID প্ৰুফ লাগে সেইটো আমি এই দাদাজনক সুধিম। চ' বলক আমি ভিতৰলৈ সোমাই যাওঁ। চ' ফ্ৰেণ্ডছ, এয়া ভিতৰ ফালে সোমাই যাওঁতে কেইটামান বাইক আপোনালোকক দেখাই গৈ আছোঁ। ইয়াত চাওক স্কুটি ৰখা আছে। ইয়ামাহা ডিলাৰত সকলো ইয়ামাহাৰ পাই যাব ইয়াত, আৰু ইয়াত বহুত চিপ আৰু ইয়াত কম দামত পাই যাব, আৰু কমত বুলি ক'লে ফাইনেন্সতেও বহুত কমত দি আছে। তো বৰ্তমান আপোনালোকে যোগাযোগ কৰিব পাৰে। এই ডিলাৰৰ নম্বৰটো তলত দিয়া হ'ব, আৰু বাইককেইটা চাই লওক, স্কুটিকেইটা চাই লওক কেনেকৈ ধৰণৰ আছে, নতুন মডেলৰ আছে আৰু কেনেকুৱা ধৰণৰ ভিতৰত আছে, ভিতৰ ফালেও গৈ চাই লওঁ। আৰু মোৰ লগত যদি কণ্টেক্ট কৰিব বিচাৰে, মোৰ ফেচবুক ইনষ্টাগ্ৰামৰ লিংক এই ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যন বক্সত দিয়া হ'ব, তাৰ পৰা মোৰ লগত ডাইৰেক্ট যোগাযোগ কৰিব পাৰিব। চ' এয়া চাওক, ভিতৰ ফালে স্কুটি বহুত ৰাখি দিছে ইয়ামাহাৰ, সকলো ডিস্ক ব্ৰেক থকা। আৰু এইটো চাইডে চাওক FZS নতুন মডেলৰটো। আজি FZSৰ ফাইনেন্সত কিমান দিয়ে, কিমান ডাউন পে'মেণ্ট। চ' ফ্ৰেণ্ডছ, আমি দাদাজনক সুধি লওঁ। চ' ফ্ৰেণ্ডছ, এয়া হৈছে আমাৰ ডিলাৰৰ মালিকজন, তেখেতৰ পৰা সুধি লওঁ কি হয়। আপোনাৰ নামটো কৈ দিলে গীতাৰ্থ বৰুৱা। হয়। চ' দাদা আপোনাৰ ইয়াত বাইক ল'লে একেবাৰে ডাউন পে'মেণ্ট কিমানৰ পৰা ষ্টাৰ্ট হয়? আগতে ধৰি লোৱা BS4 আছিলে। হয় মডেলখিনি, হয় স্কুটাৰখিনি হওক বা বাইকখিনি হওক। হয় এতিয়া BS6 হ'ল। হয় BS6 কাৰণে কি হ'ল, অলপ প্ৰত্যেকৰে দামবিলাক অলপ বাঢ়িলে। হয় বঢ়াৰ কাৰণে অলপ ডাউন পে'মেণ্ট এতিয়া বাঢ়িছে। হয় আগতে যদি আপোনাক মিনিমাম 25-20 ওলাই গৈছিলে, এতিয়া ধৰি লওক মিনিমাম 35 30-35ৰ ভিতৰত আমাৰ স্কুটাৰ BS6 হোৱাৰ কাৰণে এতিয়া 35লৈ গুচি গৈছে। 35 আৰু এনেকৈ যেনেকৈ আমাৰ ফেষ্টিভেল হয়, অসমতো বহুত ধৰণৰ ফেষ্টিভেল থাকে, যেনেকৈ দুৰ্গা পূজা হওক, কালী পূজা হওক, বিহু হওক, তেনেকুৱা ধৰণৰ ফেষ্টিভেলৰ সময়ত আপোনাৰ ইয়াত ডাউন পে'মেণ্টে অফাৰ হিচাপে কিছু আহে নেকি? ডাউন পে'মেণ্টত তেতিয়া ধৰি লোৱা ৰেট অফ ইণ্টাৰেষ্টটো আপোনালোকে কম পাব। ৰেট অফ ইণ্টাৰেষ্টটো কোম্পানীৰ ফালৰ পৰা কমো দিয়ে। হয়, প্ৰায় অকাৰেঞ্চি আমাৰ নিজস্ব ডিলাৰৰ ফালৰ পৰা প্ৰত্যেকজন কাষ্টমাৰক আমি এটা ধৰি লওক গ'ল্ড কইন্স বা চিলভাৰ কইন্স বা এনেকুৱা গিফ্ট থাকে। যোৱা বছৰ আমাৰ লাকি ড্ৰ আমাৰ খেল হৈছিলে। আমাৰ ফাৰ্ষ্ট প্ৰাইজ আছিলে আপোনাৰ ফ্ৰিজ, ছেকেণ্ড প্ৰাইজ আছিলে আমাৰ এটা এয়াৰ কুলাৰ, থাৰ্ড প্ৰাইজ আছিলে আমাৰ মিউজিক ছিষ্টেম। আমাৰ কাষ্টমাৰকে লটাৰী হৈছিলে, তেনেকৈ আমি প্ৰত্যেকবাৰে দিছিলোঁ যোৱা বছৰ। কিন্তু এইবাৰ আমি তেনেকৈ কৰিব নোৱাৰিলোঁ, কাৰণ গম পাই কৰোণা বহুখিনি আমাৰ ক্ষতিও হৈছে। কিন্তু তাৰ মাজতে আমাৰ আহি থকা পূজাত যিমানখিনি পাৰোঁ আমি কাষ্টমাৰক, প্ৰত্যেক কাষ্টমাৰক এটা গোল্ড কইন্স বা এটা চিলভাৰ কইন্স তেনেকৈ আমি প্ৰত্যেক কাষ্টমাৰটো ঠিক আছে। আপোনাৰতো কাষ্টমাৰ যে আহিব, কাষ্টমাৰটো নতুনে থাকিব, ফাৰ্ষ্ট অপেনিঙে থাকিব, যিকোনো কাষ্টমাৰে এইটো লাভ কৰিব পাৰিব। ইয়ামাহাৰ যিকোনো বাইক বা স্কুটাৰ ল'লে প্ৰত্যেকখন স্কুটাৰ আৰু বাইকত আমি পূজাত এটা ৰূপৰ কইন্স নামে এটা গ'ল্ড কইন্স আমি গিফ্ট কৰিম। আচ্ছা তেনেকৈ আৰু এইটো ইয়ামাহা অনলি ইয়ামাহাৰ আপোনাৰ যোনটো ডিলাৰ আছে, এইটো ডিলাৰৰ পৰা অনলি ইয়ামাহা। হয়, ক্লাছিক মটৰ যিটো ডিলাৰ বিশ্বনাথ চাৰিআলি। আৰু একটা কথা কৈ দিব নেকি, ইয়াত FZSৰ এনে অন ৰোড প্ৰাইচটো কিমান হ'ব? অন ৰোড আপোনাৰ খৰচপাতি কৰি আপোনাৰ 1,20,000 মানত ওলাই যায়। 1,20,000 ভিতৰত ওলাই যায়। 1,20,000 ভিতৰত ওলাই যাব। ষ্টক অলপ শেষ হৈছে। হয়, ষ্টক আপোনাৰ কাইলৈ পৰহিলে আমাৰ সোমাই যাব। R15 আমাৰ শেষ হ'ল, MT শেষ হৈছে, আৰু কাইলৈ পৰহিলে আমাৰ সোমাই আছে। আৰু একটা এক্সাম্পল, যদি FZSটো যদি ডাউন পে'মেণ্টত ল'ব বিচাৰে, তো মিনিমাম মানে লোৱাৰ ডাউন পে'মেণ্ট কিমান দিব লাগিব? ভিউৱাৰ্ছে হওক বা আমাৰ কাষ্টমাৰ 35 ডাউন পে'মেণ্ট দিব পাৰে যদি মিনিমাম 35ত ল'ব পাৰে। 40 হয়, মেক্সিমাম আপোনাৰ ওপৰত ডিপেণ্ড কৰে। এনেই যে অফাৰ মানে কেনেকুৱা চিষ্টেমৰ অফাৰ, যে ডাউন পে'মেণ্টত 499 টকা ডাউন পে'মেণ্ট দি ল'ব পাৰে, তেনেকুৱা চিষ্টেমৰ অফাৰো আপোনালোকৰ ইয়াত আহে নেকি? পূজা চূজা তেনেকৈ আহে। সেই অফাৰটো চাবৰ কাৰণে আপোনাৰ কাষ্টমাৰ ভিউৱাৰসকলে কেনেকৈ চাব? আমাৰ পেজ আছে, আপোনালোকৰ পেজ আছে, ক্লাছিক মটৰ্ছ পেজত আপোনালোকে যাব। হয়, এই পেজত আপোনালোকে ক্লিক কৰিলে এইটো যেন আপুনি গোটেইখিনি গম পায়। ঠিক আছে, আপোনাৰ যিটো পেজ আছে এই ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যন বক্সত দিব পাৰিমনে? পাৰিব নিশ্চয়। আচ্ছা ঠিক আছে, তেতিয়াহ'লে আপোনাৰ যোনটো পেজ আছে, যোনটো নতুন অফাৰ আহি থাকে
সেই অফাৰটো এই পেজত ডাইৰেক্ট পাই যাব না? গোটেইখিনি পাই থাকিব, আমাৰ অনলাইন গোটেইখিনি থাকেই, আচ্ছা, পেজত আছে, পেজৰ পৰা গোটেইখিনি কাষ্টমাৰ প্ৰায় পেজখিনি আজিকালি পেজে ফ'ল' কৰে প্ৰায়খিনি। হয়, পেজে ফ'ল' হয়, কৰে। আমাৰ FB একাউণ্টো আছে ক্লাছিক মটৰ্ছৰ, ক্লাছিক মটৰ্ছৰ FB একাউণ্টত গ'লে আপুনি A to Z গম পাব। হয়, আৰু একটা কথা, আপোনাৰ ইয়াত বাইক ল'বৰ কাৰণে কি আইডি প্ৰুফ লৈ আহিব লাগিব? একেবাৰে সাধাৰণ, হয়। আমাৰ বেলেগ কোম্পানীৰ নিচিনা ইটো মানে ধৰি লওক ট্ৰেড লাইচেঞ্চ, ইনকাম প্ৰুফ চাৰ্টিফিকেট আমাক একো নালাগে। হয়, আপুনি জাষ্ট ভোটাৰ ID পান কাৰ্ডখন লৈ আহক, জাষ্ট বেংক পাছবুকখন লৈ আহক, হয়। আপুনি লৈ যাওক। আচ্ছা, ঠিক আছে। কাষ্টমাৰে একো হেৰাচমেণ্ট নাপায়। হয়, বেলেগে কৰক যে আপুনি এইটো আনক সেইটো আনক, একো ক'বলৈ আমাৰ দৰকাৰ নাই। আপোনালোকে অৰিজিনেল ডকুমেণ্টছকেইটা আমাৰ হাতত দিয়ক, আমি ইয়াত স্কেন কৰি সন্মুখতে আপোনাৰ আমি লোন উলিয়াই দিম। আচ্ছা, ঠিক আছে। এনেই কৰোণা চৰোণা বন্ধ নহ'লে আপোনালোকৰ ইয়াত RC আৰু নাম্বাৰ প্লেট কিমান দিনত আহি পায়? নাম্বাৰ ধৰি লওক মিনিমাম এসপ্তাহৰ ভিতৰত আমাৰ আহি যায়। এসপ্তাহৰ ভিতৰত আহি এসপ্তাহৰ যায়। ভিতৰত আহি যায়। হয়। আৰু প্লেট ধৰি লওক আপোনাৰ 1 মান্থৰ ভিতৰত প্লেটবিলাক আহি যায়। 1 মান্থৰ ভিতৰত প্লেট প্লেটখিনি আহি যায়। আচ্ছা, আচ্ছা, আচ্ছা। আৰু প্লেট এপ্ৰুভ হোৱাৰ পাছত ধৰি লওক 1 উইকৰ ভিতৰত RC। অঁ, ঠিক আছে। ইমানখিনি কোৱাৰ কাৰণে আপোনাক ধন্যবাদ জনালোঁ। ধন্যবাদ। থেংক ইউ। ভাল লাগিল আপোনালোক